Hi guys, namaskar. মই আজি এটা বহুত ইম্পৰ্টেন্ট ভিডিও লৈ আইছো মানে মোক এটা হেল্প লাগে আৰু মই আজি মানে ৰাতিপুৱা দুটা চৰাই পাইছো আমাৰ ঘৰৰ পিছপিনে চৰাইটোৰ ভৰিত বান্ধা আছিল দুটা চৰাই ভৰিত বান্ধা আছিল বহুত জুৰত আৰু বহুত সৰু সৰু চৰাই কিটা হয় আৰু মই ধৰিব পৰা নাই যে চৰাই কিটা কি হয় মই গুগলতো বহুত সাৰ্চ কৰিলো কিন্তু নাপালো কি চৰাই হয় মই গম নাপালো কিন্তু এতিয়া আপোনালোকক সহায় লাগে যদি কোনোবাই গম পায় সেই চৰাই দুটা কি হয় মোক প্লিজ কমেন্ট কৰিব বহুত ইম্পৰ্টেন্ট হয় চৰাই কিটা যেন মৰি নাযায় মই সেইকাৰণে বিচাৰিছো আপোনালোকৰ সহায় আৰু মই চৰাই কিটা আপোনালোকক দেখাই আছো কেনেকুৱা হয় আৰু প্লিজ এইটো ভিডিও প্লিজ শেয়াৰ কৰিব আৰু মোক কমেন্ট কৰিব যোনে জানে প্লিজ যদি কোনোবাই চৰাইৰ কথা জানে তেতিয়াহলে কমেন্ট কৰিব মই আপোনালোকক ওচৰত সহায় বিচাৰি আহিছো ৰব মই আপোনালোকক চৰাই কিটা দেখাই আছো কি চৰাই হয় মই ধৰিব পৰা নাই আৰু কি খাই মই নাজানো সেই কাৰণে মই ভিডিও এটা বনাইছো আৰু যদি আপোনালোকে জানে কি চৰাই হয় কি বস্তু খায় মানে চৰাই কিটা মই এৰি দিলো হয় কিন্তু মানে ভৰিত কোনবাই বান্ধি থৈছিলে বহুত জুৰত আৰু দুখ পাইছে ভৰিত আৰু উৰিব নোৱাৰে বেচেৰা চৰাই কিটা সেই কাৰণে মই এনেকে থৈ দিছো এইটো পিঞ্জিৰাত থৈ দিছো এৰি দিম মই চৰাই কিটা ৰাখি নথও যদি আপোনালোকে গম পায় কি খায় হেকি দিন যেতিয়ালৈকে উৰিব নোৱাৰে তেতিয়ালৈকে মই মানে চৰাই কিটা ৰাখিব বিচাৰো উৰিব পৰাৰ পাছত মই এৰি দিম চৰাই কিটা এটা বহুত শান্ত সুস্থকে বহি থাকে এটা বহুত উৎপাত কৰি থাকে ই পলাব খুজি আছে কিন্তু মানে এটা যাব দিব নোৱাৰো ই উৰিব নোৱাৰে যেহেতু সেই কাৰণে আপোনালোকে প্লিজ মোক জনাওক কি চৰাই হয় আৰু মই ভালদৰে ৰাখিম যিমান পাৰো মই মানে বহুত গুগলতো সাৰ্চ কৰিলো কি চৰাই হয় কিন্তু মই নাজানো কি চৰাই হয় সেইবাবে আপোনালোকে যদি কোনোবাই জানে পতককে মোক জনাব আৰু বেচেৰা বেয়াও লাগে মোৰ এনেকে ৰাখি থব একদম বেয়া লাগি আছে সেই কাৰণে বেয়া লাগিছে মোৰ সেই কাৰণে প্লিজ শেয়াৰ কৰক ভিডিওটো বহুত শেয়াৰ কৰক কোনোবাই যদি জানে বাৰ্ডৰ বিষয়তে মোক প্লিজ ক'ব মেছেজত কমেন্ট কৰিব প্লিজ জলদি কে থ্যাংক ইউ ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে মই মানে এইটো ভিডিও এই কাৰণে দিলো